মানে কি হ'ল দুয়োটাই বাপেক পুতেক নাই আজি বাহিৰত ওলাই গৈছে মানে বাহিৰত মানে বৰমাহঁতৰ তালৈ গৈছে চ' তেতিয়া মই পূৰা মোবাইলটো লৈছোঁ আৰু কেমেৰাটো নহ'লে আমাৰ এখেতে ভিডিঅ' কৰিলে এনেকৈ থাকিব হাঁহি থাকিব আৰু আমাৰ তাত মই আহি পূৰা কেমেৰা সন্মুখতো জানে আপোনালোকে কি কয় চ' সেইবাবে মই একদম ফ্ৰীকৈ ভিডিঅ' শ্বুট কৰিব পাৰিছোঁ সেইবাবে আমাৰ দুষ্ট ল'ৰা আহি গ'ল আৰু আজিও ইয়ালৈ আহিছা নাখাওঁ টেষ্টটো চাই নলওঁ নাখাওঁ হেল্ল' প্ৰিয় দৰ্শকসকল মাইনাৰ স্বাগতম জনাইছোঁ মাইনাৰ আন এটি ভিডিঅ'লৈ আৰু আজি হ'ল 9 নম্বৰ ব্লগ কাৰণ মই যিহেতু 10 দিনৰ 10টা চেলেঞ্জ কৰিছোঁ চ' আজি হ'ল 9 নম্বৰ চেলেঞ্জ আৰু আজিৰ চেলেঞ্জত মই আপোনালোকক দেখুৱাম লোকেল চিকেন কাৰী আৰু এতিয়া বাজিছে 11টা এতিয়া মই ভাত বনাবলৈ যাওঁ তাৰপিছতে লগতে আপোনালোকক দেখুৱাম আজি চিকেন কাৰী কেনেকৈ বনাওঁ আৰু সেইটো হ'ল লোকেল মুৰ্গী হয় সেইবাবে অলপ ধুনীয়াকৈ মানে স্পেচিয়েলি বনাম আৰু একদম টেষ্টিকৈ বনাম বলক আৰু ভিডিঅ'টো লাইক বাৰু কৰোঁ আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিব আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে তেন্তে আমি যাম কিটচেনলৈ আৰু প্ৰথমতে মই চিকেনখিনি মানে মুৰ্গীৰ মাংস অসমীয়াত মুৰ্গী মাংসখিনি প্ৰথমতে মেৰিনেট কৰি ল'ম আৰু কি দিম তাতে বলক আমি চাওঁ প্লিজ খানা নাখাওঁ না ইচ্ছা নাই আজি মোৰ খাম মই যে কিবা ক'ব ওলাই আছিলোঁ ভিডিঅ'ত চাওঁচা মোক ক'ব দিয়াচোন মানুহৰ চবতে প্ৰব্লেম এতিয়া কি জানানে এতিয়া ইমান ৰ'দ দিছে আজি আৰু ৰ'দ দিলেও প্ৰব্লেম হয় বৰষুণ দিলেও প্ৰব্লেম হয় অলপ আগতে মানুহ এজনক লগ পালোঁ আৰু মানুহজনে কৈছে বা কি ৰ'দ দিছে বৈধ ৰ'দ দিছে বা গা পুৰি দিব তাৰমানে কি এতিয়া ৰ'দ দিলেও প্ৰব্লেম বৰষুণ দিলেও প্ৰব্লেম ৰ'দ দিবই নোৱাৰি ৰ'দতো মানুহৰ প্ৰব্লেম হয় আকৌ যেতিয়া বৰষুণ দিব তেতিয়া ক'ব ক'তো ওলাব নোৱাৰি ইমান বৰষুণ ৰাতিপুৱাৰ পৰা বৰষুণ বা আচৰিত মানুহবোৰ মানে কি একোতে শান্তিয়ে নাই কি কৰি আছে ইমান দিগদাৰ কিয় দি থাকা মই ভিডিঅ' শ্বুট কৰিছোঁ ইমান দিগদাৰ কিয় দি থাকা মই কি ক'ম কি এনেকৈ যদি থাকা জানা বাহিৰত জানা হাঁহি আছে আজি কিয় মানুহে এই যি যোনে চাই আছে ভিডিঅ'টো সিহঁতে ভাবিব কি তুমি পগলা হ'লি একো কথা নাই হাঁহি আছে আজি পগলাই এনেকৈ হাঁহি থাকে কিহৰ কাৰণে হাঁহি আছে পগলা আহিছে ৰ চুপ থাক মই এটা গান গাম হে নাচাবি তেনেকৈ লাজ বিৰি ধৰে বগা দুগা নৰম শিঙলীয়া হৈ পৰে নকবি তেনেকৈ ভাল লগা কথাবোৰ সেইটোৰ বাবে আমাক যি মছলা লাগিব সেইখিনি মই প্ৰথমে ৰেডি কৰি লৈছোঁ কেঁচা জিৰা আৰু নহৰু পিঁয়াজ আদা এইখিনি মই প্ৰথমতে ৰেডি কৰি লওঁ তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক ইয়াতে মই লৈছোঁ মুৰ্গী মাংস এয়া 500 গ্ৰাম আৰু লগতে দি দিছোঁ এয়া পিঁয়াজৰ পেষ্ট এটা মই পিঁয়াজখিনি মিক্সিত দি পেষ্ট এটা কৰি লৈছোঁ আৰু লগতে এয়া দি দিছোঁ কেঁচা জিৰা এয়া পিচি লৈছিলোঁ আৰু এতিয়া লগতে দি দিছোঁ আদা নহৰু পেষ্ট আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিহলাই সানি ল'ম তাৰ আগতে দি ল'ম এয়া দি দিছোঁ হালধি হাফ টিস্পুন আৰু লগতে দি দিছোঁ নিমখ এইটো 1 টিস্পুন দি দিছোঁ আৰু ইয়াতে দি দিম এতিয়া সৰিয়হৰ তেল
অকণমানকৈ দি দিছোঁ ইয়াতে আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই সানি ল'ম আমি এইখিনি মাত্ৰ 10 মিনিটৰ কাৰণে থৈ দিম আৰু যদি আপোনালোকৰ হাতত বেছি টাইম থাকে তেতিয়াহ'লে আপোনালোকে আধা ঘণ্টালৈও থ'ব পাৰে মই মাত্ৰ 10 মিনিটৰ কাৰণে থ'ম আৰু এইখিনি যিমান পাৰে সিমান ধুনীয়াকৈ সানি থৈ দিলে হ'ল এয়া কেৰাহী এটা বহাই দিছোঁ তাতে দি দিছোঁ সৰিয়হৰ তেল পৰিমাণ অনুযায়ী আৰু এয়া তেল গৰম হৈ গৈছে আমি এতিয়া এইখিনি দিব পৰা হৈ গৈছোঁ বাকি ৰৈ যোৱা মছলাখিনিও দি দিম ইয়াতে আৰু এইখিনি এতিয়া আমি ভালদৰে লৰাই প্ৰায় 10 মিনিটলৈকে আমি লো ফ্লেমত ভাজি ল'ম যাতে মছলাখিনি আমাৰ তলত লাগি নাযায় সেইবাবে গেছটো অলপ কমাই থৈ দিছোঁ বাৰু মই এইখিনি 10 মিনিটৰ পিছতে চাগিয়া মই আলু দি দিছোঁ ইয়াতে আৰু আলুখিনি দি এনেকৈ ভালদৰে লৰাই আমি আৰু 3 মিনিট বা 4 মিনিটলৈকে এনেকৈ লৰাই ভাজি ল'ম ইয়াতে এতিয়া মই দি দিম জলকীয়া গুড়ি ইয়াতে দি দিছোঁ মই জলকীয়া গুড়ি প্ৰায় 1.5 চামুচ দিছোঁ ইয়াতে আৰু আপোনালোকে জ্বলা বেছি খালে দি ল'ব আৰু দি দিছোঁ গৰম মছলা আমাৰ এতিয়া অকণমানকৈ আমি ইয়াতে পানী দি দিম তাৰ আগতে অকণমান ভালদৰে লৰাই এইখিনি ভাজি ল'ম আৰু অলপ সময় চাওক অকণমানকৈ তেল এৰিছে আৰু এতিয়া আমি পানী ইয়াতে দি দিম পৰিমাণ অনুযায়ী বেছি ডাঠো নহয় আৰু বেছি পাতলো নহয় এনেকুৱা এটা গ্ৰেভি হ'ব আৰু এতিয়া এইখিনি আমি পুৰা হাই ফ্লেমত থৈ দিম মাত্ৰ 5-6 মিনিটৰ বাবে এয়া আমাৰ ৰেডি হৈ গ'ল কোনো ক'তো যাব নোৱাৰাকৈ ইমান ৰ'দ দিছে বাহিৰত হয়নে আৰু ভালে হৈছে বাহিৰত ওলাব নোৱাৰাকৈ ৰ'দ দিছে কাৰণ আমি কোনো বাহিৰত ওলাব নোৱাৰোঁ যিহেতু যাব নোৱাৰোঁ কেতিয়া খোলা দিব আৰু কেতিয়া আমি যাম ভাবি আছোঁ গাইজ মই গধূলি বনাইছিলোঁ ডালিয়াৰ মিঠা আৰু সেই মিঠাবিধ মাত্ৰ টেষ্টি হয় খাবলৈ তেন্তে ব'লক আমি ভিডিঅ'টো চাই লওঁ আপোনালোকে নিশ্চয় বনাই খাব এয়া মই লৈছোঁ ডালিয়া আৰু ইয়া পানী প্ৰথমে মই বহাই দিছিলোঁ আৰু গৰম হৈ গৈছে আৰু ইয়াতে দি দিম এতিয়া গাখীৰ আৰু এইখিনি এনেকৈ লৰাই দিম মাত্ৰ 10 মিনিটৰ ভিতৰতে আমাৰ এয়া ডালিয়াৰ মিঠা তৈয়াৰ হৈ যাব আৰু ইয়াতে দি দিছোঁ কাজু আৰু কিচমিচ ইয়াতে দি দিছোঁ ইলাচি দুটা আৰু এইখিনি এতিয়া ভালদৰে লৰাম আমাৰ প্ৰায় ৰেডি হৈ গ'ল বেছি সময় নালাগে বাৰু এয়া চাওক ৰেডি হৈ গ'ল ইয়াতে এতিয়া মই দি দিম চেনি এয়া পৰিমাণ অনুযায়ী চেনি দি দিছোঁ আৰু যিহেতুকে আমাৰ ডালিয়া খাবলৈ বহুত টেষ্টি হয় আৰু হেল্ডি হয় সেইবাবে আমি খাব লাগে চ' এয়া চাওক আমাৰ তৈয়াৰ হৈ গ'ল বেছি টাইম নালাগিল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদিহে আপুনি মোৰ চেনেলত আজি প্ৰথম আহিছে তেন্তে আজি জনাবলৈ নাপাহৰিব আমাৰো পুনৰ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোৱে ঘৰত থাকক আৰু সুৰক্ষিত থাকক বাই বাই